জেঠ মাহটোত ভাওনা তেনেই কম। আজি বহু দিনৰ মূৰত ভাওনাৰ ভূতটোৱে লৰচৰ কৰি উঠিল। ঠিকনা কাকডোঙা কুকুৰাপুহীয়া নাম। গৈ পাই দেখিলো গাঁৱৰ ককাহঁতে গায়ন বায়ন আৰম্ভ কৰিলেই। এইফালে লাহে লাহে মেকআপো আৰম্ভ হ'ল। বিষ্ণুৰ চৰিত্ৰত আমাৰ হেমন্ত দাকে প্ৰমুখ্য কৰি সূত্ৰধাৰ ডিম্পল দা, বিজয় কৃষ্ণ দা, হেমন্ত দা সকলোৱে নিজৰ নিজৰ মেকআপ আৰম্ভ কৰিলে। আজি ড্ৰেছ আৰু মেকআপ আমাৰ গুঞ্জমালী পোচাক ভাণ্ডাৰ। গুঞ্জমালী মানে চিনি পাইছে আৰু আমাৰ অকণিহঁতৰ, সূৰ্যদাহঁতৰ। আজি মেকআপত আহিছে প্ৰকাশ দা আৰু অকণি। এইফালে আমাৰ কলা বৰণৰ বায়ন কেইজনেও নিজৰ নিজৰ সাজ পোছাক পৰিধান কৰি টিপ টপ হৈ লৈছে। এইফালে সকলোৱে মেকআপ কৰিলেই। এইফালে চাওকচোন আমাৰ অভিষেক কি ধুনীয়াকে মেকআপ কৰি আছে। এইফালে বিজয় দা, মানে সকলোৱে নিজৰ নিজৰ মেকআপ কৰিলে। কিন্তু এই বলি ৰজা লবলৈ অহা মানুহজনে মেকআপ কৰা নাই, এই কথা কেনেকৈ হ'ব? প্ৰকাশ দাই ধৰি বান্ধি আনি মেকআপ কৰিবলৈ ললে। এইফালে অকণিও এজনক বাপ্পেকে বহাই লৈছে। যা, প্ৰকাশ দাই মেকআপ আৰম্ভ কৰি দিলে। যেন বৰ সবাহৰ পকা মিঠৈটোহে পাক মাৰিছে। মোৰ এই ডলাহেন মুখখনিত চাবোন ঘঁহা দি ঘঁহি দিলে দেই ৰাইজ। এইফালে হেমন্ত দা ৰেডি হলেই, মানে প্ৰকাশ দাই মোক এৰি হেমন্ত দাৰ মুকুটটো ঠিক কৰি আছে। অৱশেষত মোৰ মেকআপটো চাওক, কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। এইফালে ভাইটিজন সাজু হৈছে বামন স্বৰূপে আজি, আৰু এইফালে মোক দেখিছে নাই কেনেকুৱা মজা লাগিছে গেটাপ। এইফালে দীপজ্যোতি। ভাওনাৰ ভিডিঅ' কৰিবলৈ মানুহ বিচাৰি ফুৰোতে এইফালে ভাওনাই শেষ হৈ থাকিলে। ভাওনাৰ ভিডিঅ' কৰা নহলেই। আজি চাউণ্ড আছিলে আমাৰ ভাওনাখনত নৱদ্বীপ দা। যোগাযোগ কৰিব পাৰে, দুৰ্দান্ত চাউণ্ড দিছে। এতিয়া আৰু পলম নকৰো, বহু দূৰ বাট যাব লাগিব নহয়, তাকো বাগানৰ মাজেৰে। ভাবিলেই গাটো শিহৰি উঠে ৰাইজ। বাই বাই।